ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীৰ দৰমহা আয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব 8ম দৰমহা আয়োগ। কেন্দ্ৰীয় কৰ্মচাৰীয়ে কেতিয়াৰ পৰা বৰ্ধিত দৰমহা লাভ কৰিব, কিমান বৃদ্ধি পাব দৰমহা, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়া অধীৰ আগ্ৰহেৰে 8ম দৰমহা আয়োগলৈ অপেক্ষা কৰি আছে। লগতে কেন্দ্ৰৰ সমাহাৰত যিহেতু অসমৰ কৰ্মচাৰীসকলৰো দৰমহা বৃদ্ধি পাব, গতিকে অসমৰ কৰ্মচাৰীসকলেও পেঞ্চনাৰসকলেও এই বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছে। 31 ডিচেম্বৰত অন্ত পৰিব 7ম দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ নৱেম্বৰ মাহত 8ম দৰমহা আয়োগ নিয়মত অনুমোদন জনাইছিল আৰু পেনেলক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময় প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ পৰ্যালোচনা আনুষ্ঠানিক আৰম্ভণি হৈছিল আৰু চৰকাৰী পৰম্পৰা অনুসৰি 1 জানুৱাৰী 2026 পৰা নতুন দৰমহা আয়োগ এক প্ৰকাৰে কাৰ্যকৰী হ'ব। কিন্তু ইয়াৰ অৰ্থ এই নহয় যে চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ একাউণ্টত দৰমহাৰ ধন লাভ কৰিব। বিশেষজ্ঞসকলে প্ৰকাশ কৰে যে দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ তাৰিখ আৰু প্ৰকৃত পে'মেণ্টৰ মাজত দীঘলীয়া ব্যৱধান থাকে। 7ম দৰমহা আয়োগৰ সময়তো এনে হৈছিল। 7ম দৰমহা আয়োগৰ সময়ত 2016 চনৰ জানুৱাৰী মাহৰ পৰা দৰমহা আয়োগ কাৰ্যকৰী হোৱা বুলি গণ্য কৰা হৈছিল যদিও জুন মাহত কেবিনেট অনুমোদনৰ পাছতহে দৰমহাৰ ধন লাভ কৰিছিল। কিন্তু তেতিয়াৰ পৰা নতুন দৰমহা আৰু বকেয়া ধন পৰিশোধ আৰম্ভ হৈছিল। 8ম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কিমান দৰমহা বৃদ্ধি পাব সেই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য প্ৰকাশ হোৱা নাই। 6ঠ দৰমহা আয়োগৰ সময়ত 40% দৰমহা বৃদ্ধি হৈছিল। 7ম দৰমহা আয়োগত 23ৰ পৰা 25% দৰমহা বৃদ্ধি হৈছিল। বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি অনুমান কৰা হৈছে যে 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'লে এইবাৰ 20ৰ পৰা 30% দৰমহা বৃদ্ধি হ'ব পাৰে। এতিয়া অনুমান কৰা হৈছে যে 2026 চনৰ জানুৱাৰী মাহত কেৱল ৰেফাৰেন্স ডেট হ'ব, আনহাতে প্ৰকৃত দৰমহা বৃদ্ধি আৰু বকেয়া 2026ৰ পৰা 27 চনত পোৱাৰ সম্ভাৱনা আছে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।